কথাবোৰ কথা হৈ ৰ'ল। বিদায় বেলাত তুমি কি বিচাৰিবা মোৰ পৰা? মৰম, বিশ্বাস, ভাল পোৱা, নে হাতখন ধৰি আকৌ ক'বা ৰৈ যাওক না এপলক মোৰ বাবে। চকু পানীবোৰ জমা হ'বলৈ নিদিবা, তুমিও কান্দি দিয়া। সৌ গধূলি এটাত কপা কপা মাতেৰে তুমি কৈছিলা আপোনাৰ পৰা বিদায় ললো। বিদায়ৰ বেলাত কিনো দিম? জীয়াই থকাৰ আশ্বাস, নে এটা হুমনীয়া কাঢ়ি লৈ কওঁ যি হ'ল ভালে হ'ল দিয়া, তোমাৰ দুনিয়াত তুমি থাকা। আজি তোমাৰ সৈতে শেষ দেখা এটা বিষণ্ণ গধূলি। আজিৰ পৰা ৰাতিবোৰ যাবই নোখোজিলে কিমান নিসংগ হ'বা তুমি। কথোপকথনৰ অন্তত পাব লগাওতো একো নাই, অথবা হেৰুৱাব লগাওতো একো নাই। উজাগৰি এটি নিশাৰ পিছত মই নিজকে খেপিয়াই চালো। আচলতে মই আছো ক'ত? মোৰ বা ইয়াত কি কাম? শিল এটা হৈ পাহাৰ হোৱাৰ সপোন দেখা নাই মই কোনোদিন দেখা নাই। সময়বোৰ কি আছিল, কি হ'ল, পোৱা নোপোৱা দমোজাত সাঁথৰ হৈ ৰ'লো। আৰু কথাবোৰ কথা হৈয়ে ৰৈ গ'ল।